ৰঙালাও চয়াবিনৰ তৰকাৰী বৰ সোৱাদ লাগে। ঘৰৰে ৰঙালাও কাটি লৈছোঁ। মিঠা আছে ৰঙালাওটো বহুত। হেল্ল', আজি বনাব লৈছোঁ ৰঙালাও চয়াবিন চব্জি। লগতে লৈছোঁ আলু এটা আৰু বিলাহী এটা। সৰু সৰু টুকুৰা কৰি লৈছোঁ যাতে বাকলি গুচোৱাত সহায় হয়। সৰু সৰু টুকুৰা কৰি লোৱাৰ কাৰণে বাকলিখিনি সহজতে গুচাব পাৰিলোঁ। এতিয়া এনেকুৱা টুকুৰা কৰি কাটিম। প্ৰথমতে চয়াবিনখিনি ভাজি ল'ম। চয়াবিনখিনি ভাজি হ'ল, এতিয়া কাঢ়ি থ'ম। গোটা জিৰা, নহৰু, পিচি লোৱা আদা নহৰু, আলু আৰু ৰঙালাও, নিমখ এচামুচ, হালধি, অলপ সময় ভাজি ল'ম। কেঁচা গোন্ধটো যোৱালৈকে ভাজি এতিয়া দিম চয়াবিনখিনি, ধনিয়া গুড়া, জিৰা গুড়া, বিলাহী, এগিলাচ পানী দিলোঁ। ৰঙালাও চয়াবিনৰ তৰকাৰী হ'ল। অকণমান গৰম মছলা দিলোঁ। মাংসৰ নিচিনা লাগে গৰম মছলা দিলে। ৰঙালাও চয়াবিনৰ তৰকাৰী হ'ল।